ৰিয়েলি বহুত ধুনীয়া প্লেচ, বহুত মানে আহি চালে আপোনালোকে গম পাব কিমান ভাল লাগে ইয়াতে। ৰিয়েলি দিছ ইজ হেভেন। আৰু লখিমপুৰ লাল গোল মটল টমাটাৰ টাইপ, অ' মাই গড, দিছ ইজ ৰিয়েলি হেভেন ব্ৰ'। নিজে যেতিয়ালৈকে বুজি নাপায় তো লোকে কৈ লাভ নাই। মৰ্ণিং এভৰিৱান। তো আজি মৰাণত ডে 2। আজি যাম বগীবিলত থকা কাঞ্চনজংঘা। কালিতো ৰাতি চাবি তাবি এজনাই হেৰুৱাই দিলে, তো এইবোৰ বাদ দিয়ক, কালি কথা কালি গুচি গ'ল। এতিয়া মন্দিৰত পূজা কৰি লৈছোঁ আৰু ফাৰ্ষ্ট সিহঁতৰ বাইকৰ ঘৰলৈ যাম এতিয়া। অইলত তাত বাইকৰ কিবা গেছৰ প্ৰব্লেম হৈছে, দৰৱ লৈ পেলাই বাইকক দিম আৰু কিবা এটা খাই ল'ব লাগিব। খাই লৈ মেলি তাৰপৰা কাঞ্চনজংঘা যিখন যে আছে যে, তো তালৈ যাম। আপোনাৰ মৰাণৰ বিষয়ে একো নাজানে আকৌ দেই, আহিলে আপোনালোকে বেলেগ এজন ভাল গাইড লৈ আহিব। আমাৰ প্ৰীতম ছাৰৰ বাইকৰ ঘৰত ধুনীয়াকৈ মাছলিটো খাই ল'লোঁ। ৰৌ মাছ আছিল ন প্ৰীতম? অ'কে, ৰৌ মাছ খাই ল'লোঁ। এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটি যোৱা কথা আছিলে, কিন্তু টাইমটো নিমিলেগৈ। আৰু মই মোৰ লগৰ এগৰাকীলৈ ফোন কৰিলোঁ, তাই কৈছে যে এনেকৈ আৰু কিবা কিবি ডকুমেণ্টছ অলপ লাগিব বুলি কৈছে, যিখিনি মই নানিলোঁ। তো এতিয়া ডিব্ৰুগড় পিনে যাম, ডিব্ৰুগড় মানে বগীবিললৈ যাম। আৰু গা চাবোৰ একদম ভাল লগা নাই। তো ৰাস্তাত আৰু কি হৈ থাকে কথা পাতি গৈ থাকিম। ভাই ইমান ধূলি। আগৰটো ডিব্ৰুগড় হাইৱে হয়, অলৰেডি আপোনালোকে দেখিছে কনষ্ট্ৰাকশ্যন চলি আছে। আৰু এইটো ৰাস্তা অকণমান খুলি দিলে, হ'লেও আৰু বহুতখিনি কাম আছে। কৈছোঁ নহয়, যিটো ধূলি মাৰিছিল মানে আগত পাৰ হৈ অহাৰ পিছত, সাংঘাতিক ধূলি। তো এনেকুৱা ফ্ৰী ৰাস্তা হ'লে বাইকখন দবাই ভাল লাগে। লাষ্ট আহিছিলোঁ এইফালৰ ৰাস্তাটোৱেদি ডিগবৈত, মানে 31 ফাৰ্ষ্টত আহিছিলোঁ। 31 ফাৰ্ষ্টত একো ব্লগ বনোৱা নহ'ল, কৈছোঁ নহয় খেলি মেলি লাগি গ'ল। মই গ'লোগৈ সেইটো ৰাস্তাইদি, আৰু ইয়াত মানে ডিভিজন যিটো লিখি দিয়া আছিলে ন, সেইটো উল্টা ছাইডে লিখি থৈ দিছে। আকৌ সেই তাৰপৰা টাৰ্ণ লৈ আকৌ এইফালেদি গৈছোঁ, কাৰণ আগত বহি আছিলে পুলিচ, নহ'লে দবা পিটনটো খালোৱেই এদিনে, লগতে চালান লগাই দিলে। তো বগীবিল আহিলে আপোনালোকে এই লেফ্ট ছাইডে যাব লাগিব। তো আমি এতিয়া লেফ্ট ছাইড ল'ম, আৰু বি কেয়াৰফুল। এইপিনে আপোনাৰ যাবগৈ আপোনাৰ ডিব্ৰুগড় টাউন। তো এইয়া আমি বগীবিলৰ ৰাস্তাত। তো বলক, বগীবিল এইপিনে আছে, ইক' ৰিজৰ্ট আছে, ইক' ৰিজৰ্টত আপোনালোকে সোমাব পাৰিব। কেছটো কি হৈ গ'ল, আমাৰ ছাৰৰ আৰু ব্লগিং কৰিবলৈ মন নাই হেনো। তো কেমেৰাটো এতিয়া মই ল'লোঁ, চকুত এতিয়া আৰু নোৱাৰোঁ। তো এতিয়া ব্লগিং কৰিব নোৱাৰিছে, তো মই ব্লগিং কৰিম আৰু বগীবিল ব্ৰিজখন আপোনালোক ধুনীয়াকৈ দেখাই আছোঁ। জাষ্ট ৱেইট কৰক। দিছ ইজ হেভেন, ৰিয়েলি দিছ ইজ হেভেন। আৰু বেলেগ একো জন্নত নাই, স্বৰ্গ নৰক চব আমি ইয়াতে ভুগিব লাগিব। জাষ্ট ইট, সেইটোৱে কথা। তো নেচাৰটো চব না কিমান চালিয়া লাগিছে। ৱাও, মানে কভি কভি নিকল কে আনা চাহিয়ে। ৱাও, হোৱাট এ ভিউ। তুমি সজোৱা বাটেৰে উকি মাৰি যায় সময়ে, খিৰিকীৰে বৈ ফাগুনি মিঠা বেগৰ জোৰণি। তুমি সজোৱা বাটেৰে উকি মাৰি যায় সময়ে, খিৰিকীৰে বৈ ফাগুনি মিঠা বেগৰ জোৰণি। বৰষাৰ জুৰিয়া সুবাসে প্ৰণয়ৰ সুৰেৰে চুকালে জৰতে। আপোনালোকে দেখিব পাব এখন টুল গেট, মানে টুল গেটখন এতিয়ালৈকে বনাই নাই, তো বনিবলৈ টাইম আছে। তো এইখন টুল গেট হৈ আছে, এইফালে চাওঁ। এইডোখৰত এইজনে মোৰ পিছফালে আছে, মই এতিয়া কণ্টেইনাৰ লৈ আনো। এইডোখৰত মানে দেখিছেনে, ইয়াত টুল গেটখন হ'ব। আৰু অকণমান দূৰ গৈ পেলাই আমি বগীবিল ব্ৰিজখন পামগৈ। ভিউ দেখিয়ে না, তো এইপিনে নজাৰা চব কি চালিয়া নজাৰা। এণ্ড ৱেলকাম টু দি বগীবিল ব্ৰিজ। আৰু অকণমান আগলৈকে যাম, বেছি দূৰ নাযাওঁ। তো এইখনে হৈছে বগীবিল ব্ৰিজ, আৰু এইখনে কানেক্ট কৰিছে মই লখিমপুৰ, কানেক্ট কৰিছে এইখনে। আগতে মানে ব্ৰহ্মপুত্ৰ পাৰ হৈ মেলি যাব লগা হৈছিল, কিন্তু আজিকালি একদম ইজি ৱে হৈ গ'ল। ইফালে মানে এইফালে আহিব পাৰে, আৰু আমি ইফালে যাব পাৰিম, মানে বহুতখিনি ডেভেলপ হৈ গ'ল। তো ইয়ে হে বগীবিল ব্ৰিজ, তো ভিউ চোৱা। আৰু এইফালে আপোনালোকে চাব পাব এইফালে সূৰ্য। নমস্তে সূৰ্য দেৱতা। তো
এইবোৰ কৰোঁতে গাড়ী ছাইডলৈ গুচি গৈছিলে, সেইকাৰণে এইবোৰ ৰিস্ক নলওঁ। ব্ৰহ্মপুত্ৰৰ বুকু এইখনে এইপিনে চাওক, কি চালিয়া নাজাৰা কৈছে ন, বহুত চালিয়া। অলৰাইট গাইজ, আগলৈ এতিয়া নাযাওঁ, আমি এতিয়া যাম হেৰি পালে, তাত গৈ কাঞ্চনজংঘা যিখন ফ্লটিং বৰ্ড বুলি কয়, তো তাত গৈ চামগৈ। আৰু প্ৰীতম বাবু কেনেকুৱা লাগিলে তোমাৰ এনেই এক্সপিৰিয়েঞ্চটো কোৱাচোন। ভাল লাগে ন? অ'কে, যি আছে ইয়াতে আছে। অ'কে, চলো গাড়ী ঘূৰাই লওঁ, আৰু এইডোখৰ পাৰ হওঁতে অকণমান সাৱধান হ'ব লাগে দেই। ओके, इधर देखिए ना कैसे लाल गोल मटल टमाटर टाइप, वो माय गॉड, दिस इज रियली हेवन ब्रो, रियली। आमी आसिलो हो तात आंगली नुथुৱাও हो तात, এন আহি পাই গ'লো ইয়াত। অ' ভাই গড, অ' এইডোখৰ এনেকৈ এটা কথা খালি মই কৈ থওঁ, চবৰ কাৰণে কৈছোঁ, পিকনিক খাবলৈ যদি আহিছে না, এক্সট্ৰা মানে এনেকুৱা এটা কেৰি বেগ আনো যিখিনি মানে আপোনাৰ ইউজ বস্তু, এইবোৰ দেখিছে না কিমানদৰে পেলাই থৈ গৈছে না, সেইটো কাম কেতিয়াও নকৰিব। এইটো অলৰেডি মই নহয় বহুতে কৈ আছে, কিন্তু নাই, নিজে যেতিয়ালৈকে বুজি নাপায় তো লোকে কৈ লাভ নাই। তো হ'লেও মই কৈ থওঁ, এটা এক্সট্ৰা বেগ আনক, তাত আপোনালোকে জমা কৰি এইটো ক'ৰবাত মানে জ্বলাই দিব। তো এনেকৈ পেলাই থৈ দিলে আমি নিজৰ প্ৰকৃতিখন ইমান ধুনীয়া নেচাৰটোত আমি নিজেই ধ্বংস দি থাকিলে কেনেকৈ হ'ব। তো সেইকাৰণে চবেই কৈ আহিছে, ময়ো আকৌ এবাৰ আপোনালোকক ৰিপিট কৰি দিছোঁ, তো সেইটো মনত ৰাখিব। তো আমি आनंद लीजिए इस व्यू का। वाह, रियली गाइस, रियली, ओ माय गॉड। कटेजবোৰ কি ধুনীয়াকৈ ৰখাই থৈ দিছে, ইয়াত আহি পেলাই থাকিব পাৰিব। মোৰ লগৰ এজনে বৰ ধুনীয়াকৈ ভিডিঅ' বনাই থৈছে, তো আপোনালোকক তাৰ লিংকটো দি দিম, সঞ্জীৱ দত্ত বুলি, আপোনালোকে চেক কৰিব পাৰিব। আৰু কটেজবোৰৰ এটা এটা নিৰ্দিষ্ট নাম আছে, বহুত বেলেগ বেলেগকৈ নাম ৰাখিছে। ৱাও, ফাইনেলি গাইজ আমি আহি পাই গ'লো এই কাঞ্চনজংঘা মানে ব'টখনৰ ওচৰত। আৰু তললৈ দেখিছেনে ইয়াত বহুতো মানে এইপিনে চব ইয়াত এইবোৰ মানে আপোনালোকে আহি পেলাই খেলিব পাৰিব, মানে বহুত এনজয় কৰিব পাৰিব। আৰু ব'টখন চাগে নায়েই, ব'টখন তো মই দেখুৱাব নোৱাৰিম, ব'টখন নাই, মেবি চাগে আজি চলাও নাই চাগে, একো ভালকৈ একো গম নাপাওঁ। হ'লেও অলপ ফটোশ্বুট কৰিম বুলি কৈছে, মই ইয়াৰ আপোনাৰ ধুনীয়া চিনেৰি এটা দেখাই দিছোঁ, চাই থাকক। এণ্ড গাইজ আপোনালোকে দেখিছে, আপোনালোকৰ সঁচাকৈ কৈছোঁ লাকখন বহুত ভাল। এইখন আহি আছে, কাঞ্চনজংঘা আহি আছে। এণ্ড গাইজ লগতে আপোনালোকে হৰ্চ ৰাইডিঙো কৰিব পাৰিব, আৰু ওচৰতে আছে আপোনালোকে ৰেষ্টুৰেণ্ট আৰু কেম্পৰ কথাটো ক'লোৱেই। তো আপোনালোকে ইয়াত আহি থাকিব পাৰিব, ফুল চিল মাৰিব পাৰিব কৈছোঁ নহয়। আৰু লগতে এতিয়া চিনেমেটিক ভিডিঅ' এটা চাই লওক। নেক্সট টাইম আহিম মানে অকল ডাইৰেক্ট ইয়ালৈ বুলি আহিম। আজি তো এতিয়া আকৌ উভতি যাব লাগিব, টাইম লৈ মেলি আহিব লাগিব এদিন প্ৰীতম। তো আজি ইয়াৰ পৰা এনেকৈ দেখাই থৈ দিলোঁ, এদিন মানে কাঞ্চনজংঘা ইয়াত ব'টত উঠিবলৈকে আহিম, তো সকলোখিনি তেতিয়া বনাম। ৰিয়েলি কৈছোঁ নহয়, বহুত ভাল লাগিছে এতিয়া আহি। ৱাও, কাঞ্চনজংঘা ব'টখনটো আজি ভালকৈ দেখাব নোৱাৰিলোঁ, এদিন আহিম, প্ৰীতম আৰু মই আহিম, আহি পেলাই ব'টখনৰ পূৰা এক্সপ্ল'ৰ কৰিম। আৰু হ'লেও ভাল লাগিলে, তাতে আমি বহুত দেৰি ৰ'লোঁ, কথা পাতিলোঁ। কিন্তু মানে কি হয়, ব'টখন থকাৰ দিনে ভাল লাগিলে, ব'টখন মেবি বহুত দেৰি পিছত আহিছে, বহুত দেৰি, যেতিয়ালৈকে মানে আমি যাবলৈ হ'ল। আৰু দেখিলে এতিয়া নাইট হৈ গ'ল, আৰু এতিয়া বহুত ঠাণ্ডা লাগিছে। আৰু কাইলৈতো ঘৰ উভতি যাম, ৰাতিপুৱা চাগে মেবি সোনকালে যাব লাগিব মাক থ'বলৈ, আৰু যদিও নোৱাৰোঁ কিবা এটা মেনেজ কৰিব মায়ে। এণ্ড গাইজ, যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই এলেক্স পাৰ্কাৰ আকৌ লগ পাম এটা নতুন ব্লগত। তব তক কে লিয়ে বাই, চি ইউ, টেক কেয়াৰ এণ্ড গুড নাইট।